5টা বজাৰ শ্ব'টো আছে ৰাঘৱৰ, এটা শ্ব'ৱে আছে। এতিয়ালৈকে কোনো ধৰণৰ বুকিং হোৱা নাই। সোণাৰীতো ৰাঘৱখন উঠাই দিলে। তো সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। তো কালি মানে গাহৰি পুলি এটা লোৱা হ'ল। তো গাহৰি পুলিটো ল'লোঁ, এইটো আপোনালোকক দেখাই দিছোঁ। এইটো গাহৰি পুলিটো চাওক। তো কালি এইটো গাহৰি পোৱালি লোৱা হ'ল। তো এতিয়া ইয়াক ৰাখিবৰ কাৰণে মানে গঁৰাল এটা বনাব লাগে। তো এতিয়া খেতিৰ ছিজন হয়, তো মানুহ নাথাকিম, ক'ৰবাত যাম, কিবা কৰিম। তো সেইকাৰণে গঁৰালটো হ'লে সুবিধা হয়। তো ৰছী তেনেকৈ খুঁটিত বান্ধি থৈ দিলে মানে অলপমান দিগদাৰ হয়, ৰ'দ পৰে, কিবা হয়, ৰছী পাত খায়, তেনেকুৱা ধৰণৰ। সেইকাৰণে এতিয়া গঁৰাল এটা বনাব লাগিব। তো গঁৰালটো বনাবৰ কাৰণে মই কালিয়ে বাঁহ কাটি থৈছোঁ, কাৰণ আজি মঙলবাৰ হয়, কালি সোমবাৰ আছিলে, বাঁহ কাটি থৈ দিলোঁ। মঙলবাৰ বাঁহ কাটিব নাপায়, তো সেইকাৰণে বাঁহ কাটি থৈছিলোঁ। এতিয়া ধুনীয়াকৈ গঁৰালটো বনাই ল'ব লাগিব। এইটো গাহৰি গঁৰালটো বনাই আছোঁ মই, হোৱাগৈ নাই আৰু এতিয়ালৈকে, আৰু অকণমান ওখ কৰি দিব লাগিব। তো এইখিনি বনাই লওঁ মই। চব চালেনে নাইছোঁ আপোনালোকে কমেণ্ট কৰিব। এতিয়া বৰ্তমান আকৌ নতুনকৈ ৰিলিজ হ'ল ছলমান খানৰ টাইগাৰ 3 ৰিলিজ হ'ল। তাকে এতিয়া মৰাণৰ হলত মাত্ৰ ৰাঘৱৰ এটা শ্ব'হে আছে। টাইগাৰ 3 3টা শ্ব' আছে আৰু ৰাঘৱৰ এটা শ্ব' আছে। তো মই বুক মাই শ্ব'ত চাইছিলোঁ, আপোনালোকৰ স্ক্ৰীন ৰেকৰ্ডটো দেখুৱাই দিম মই কেনেকুৱা কি পৰিস্থিতি চলি আছে, ৰাঘৱ আৰু টাইগাৰ 3ৰ মাজত কি চলি আছে। তো কিমান বুকিং হৈছে, কোনখন চিনেমা কিমান টিকেট বুকিং হৈছে মৰাণৰ হাউচফুল টকিঅ'ছত মই দেখুৱাই দিম আপোনালোকক। আপোনালোকে স্ক্ৰীন ৰেকৰ্ডটো চাই লওক। তো এটা শ্ব'ৱে আছে, অকল ৰাঘৱৰ এটা শ্ব'ৱে দিছে হাউচফুল টকিঅ'ছত মৰাণ হাটত। তো 5টা বজাৰ পৰা শ্ব'টো আছে। আজি 14 তাৰিখ হয়, 14 তাৰিখ 5টা বজাৰ শ্ব'টো চাওক কিমান বুকিং হৈছে এতিয়ালৈকে। তো চাওক, এটাও বুকিং নাই যে এতিয়ালৈকে। ৰাঘৱৰ 5টা বজাৰ শ্ব'টোৰ কাৰণে এটাও বুকিং নাই। এটা শ্ব'ৱে আছে, 5টা বজাত আছে। তো এতিয়ালৈকেতো এটা বুকিং হোৱা নাই। তো এতিয়া চাওঁ আমি টাইগাৰ 3খন চাওঁচোন কি হৈছে। টাইগাৰ 3খন কিমান বুকিং হৈছে, কিমান নাই হোৱা চাওঁ। টাইগাৰ 3 ট্ৰেণ্ডিং চলিছে। 31.04K টিকেটছ বুক হৈছে। এঘণ্টাত 31.4K টিকেট বুকিং হৈছে, 1 ঘণ্টাত ট্ৰেণ্ডিঙত চলি আছে। তো টাইগাৰ 3খন চাওঁচোন। টাইগাৰ 3খন 3টা শ্ব' আছিলে, 11টা বজাৰ, এতিয়া 11টা বাজি পাৰ হৈ গ'ল। তো এতিয়া 2টা বজাৰ আৰু 7টা 30ত এটা শ্ব' আছে। এই 2টা শ্ব' আছে। তো 2টা বজাত চাওঁচোন কিমান টিকেট বিক্ৰী হৈছে। বুকিং হৈছে, ভালেখিনি হৈছে। এতিয়া সময় আছে আৰু অফলাইনো হ'ব চাগে। তো এতিয়া বুকিং হৈছে ইয়াত ভালেখিনি। তো 7টা 30ৰটো চাওঁ। 7টা 30ৰটো ভালেখিনি বুকিং হৈছে। 7টা 30ৰটো বুকিং হৈছে টাইগাৰ 3। কিন্তু ৰাঘৱৰহে এতিয়ালৈকে 5টা বজাৰ শ্ব'টো এটা শ্ব' আছে, কাৰণ এটা শ্ব'ত এতিয়ালৈকে এটাও টিকেট বিক্ৰী হোৱা নাই বাৰু। তো আপোনালোকে এতিয়া স্ক্ৰীন ৰেকৰ্ডটো দেখিবলৈ পালে। তো এতিয়ালৈকে 5টা বজাৰ শ্ব'টো আছে, ৰাঘৱৰ এটা শ্ব'ৱে আছে। এতিয়ালৈকে কোনো ধৰণৰ বুকিং হোৱা নাই এতিয়ালৈকে। মানে কি হয় কি নহয়, অফলাইনো হ'ব পাৰে বুকিং, তো নাজানো আৰু। কিন্তু এতিয়ালৈকে 5টা বজাৰ শ্ব'টোৰ কাৰণে অনলাইন কোনো ধৰণৰ বুকিং হোৱা নাই। বুক মাই শ্ব'ত আপোনালোকে দেখিব পালে, ময়ো দেখিলোঁ। তো টাইগাৰ 3 অলপ বুকিং হৈছে। টাইগাৰ 3 কাৰণে গোটেইকেইটা শ্ব'ত অলপ বুকিং আছে। তো সোণাৰীতো ৰাঘৱখন উঠাই দিলে। সোণাৰীত অকল এখনেই আছে, টাইগাৰ 3খনেই লাগি আছে। ৰাঘৱখন লগোৱা নাই। আগৰ কেইদিন আছিলে, মই এদিন আগতে চাইছিলোঁ, তেতিয়া আছিলে। কিন্তু এতিয়া ৰাঘৱখন উঠুৱাই দিলে, অকল টাইগাৰ 3হে আছে। তো কোনে কোনে ৰাঘৱ চালে কমেণ্ট কৰিব, কেনেকুৱা পালে কি কথা কমেণ্ট কৰিব। তো টাইগাৰ 3 কোনে চালে তাকো কমেণ্ট কৰিব। তো কেনেকুৱা একশ্যন, কেনেকুৱাকৈ ছলমান খানৰ চিনেমা হয়, তো কেনেকুৱা পালে চিনেমাখন চাই তাৰ কমেণ্ট কৰিব। নতুনকৈ ঘৰ এটা বনাই থকা হৈছিলে, এতিয়া কাম বন্ধ কৰি থৈ দিয়া আছে, কাম চলা নাই এতিয়া। তো তাৰ ঘৰটোৰ ভিতৰতে মানে যি টি খেতি কৰিছোঁ। তো আপোনালোকক দেখাই দিম মই। এইটো ঘৰটো দেখিছেনে, এইটো ধুনীয়াকৈ এইটোৰ ভিতৰতে এইখিনি দেখিছেনে, এইখিনি খেতি। তো আপোনালোকক দেখাই আছোঁ মই। ধনিয়া হয়, এইখিনি ইমান দেখি ধনিয়া কৰিছোঁ ঘৰৰ ভেটিতে আৰু ঘৰৰ ভিতৰত। তো এইখিনি ধুনীয়াকৈ এনেকৈ ধনিয়াখিনি সেয়াৰ পৰা ইয়ালৈকে কৰিছোঁ ধুনীয়াকৈ। এইখিনি ওচৰতে আছে লাই,
লাইখিনি খাই শেষে হৈছেগৈ আৰু অলপ অলপ সৰু সৰু হৈ আছে এতিয়া বাকীখিনি ডাঙৰখিনি খাই শেষ হ'ল। ইয়াত আছিলে এইখিনি পালেং আছিলে এইখিনি ইয়াত পালেং গোটেইখিনি পালেং আছিলে পালেং খাই শেষে হ'ল আৰু এইখিনি আছেগৈ এইখিনি আছেগৈ পালেং। তো সেইকাৰণে মই ইয়াত ভেটি বনাই পিনে ইয়াত এতিয়া মটৰ দি ধৰি আছে এইখিনি দেখিছেনে। তো চাইডে চাইডে আছে ফ্ৰেঞ্চবিন আছে তাৰপিছত এইখিনি এতিয়া লাই ৰুই উঠি দি আছে চাওক কিমান ধুনীয়াকৈ। তো এই ভেটিটোত গোটেইটোত এইটো মূলা আছিলে মূলা যিহেতু গোটেইখিনি খাই শেষ হ'লে আগতীয়াকৈ দিছিলোঁ গোটেইখিনি খাই শেষ কৰিলোঁ। তো ওচৰ চুবুৰীয়াকো দিলোঁ। তো এতিয়া তাৰমানে এইখিনি ভেটিটো খালী হৈ গ'ল। তো এতিয়া লাই ৰুই দিছোঁ মানে পূৰা গোটেই ভেটিটোত লাই ৰুই উঠি দিয়া আছে। তো এইখিনি দেখিবলৈ পাইছে আপোনালোকে গোটেই ভেটিটোত লাই আছে। তো এইটো মূলা চাওক ইয়াত এটা দুটা ক'ৰবাত মাজে মাজে আছে এইটো মূলা আলু বাঢ়িছে চাওক এইটো। তো এইখিনি ফ্ৰেঞ্চবিন দি থৈছোঁ ধুনীয়াকৈ ইয়াত ফুলিছে আৰু লাগিছে। তো এইখিনি গোটেইখিনি ফ্ৰেঞ্চবিন দি থৈ দিয়া আছে এইখিনি গোটেইখিনি। তো এই চাইডে এইটো ভেটি আপোনালোকে দেখিছেনে নাই দেখা ওলাইছে এইটো মটৰ দি থৈ দিয়া আছে এইখিনি ইয়াত ফ্ৰেঞ্চবিন দি থৈছোঁ ধুনীয়াকৈ ফ্ৰেঞ্চবিন একদম ওলাইছে ফুলি আছে এতিয়া ওলাইছে চাইডে মটৰ দিয়া আছে। তো বিলাহী ৰোৱা আছে চাইডে। তো এইখিনি মই আপোনালোকক দেখুৱালোঁ কেনেকৈ ধুনীয়াকৈ সৰু জেগাতে খেতি কৰি ধুনীয়াকৈ ঘৰতে খাই থাকিবলৈ হৈছে। তো সুন্দৰকৈ ঘৰতে নিকিনাকৈ লাই মূলা পালেং সকলো বস্তু খাই আছোঁ ধনিয়া ফ্ৰেঞ্চবিন সকলো খাই আছোঁ। এতিয়া আলু দি থৈছোঁ আলু এসাঁজো খাবলৈ হ'ব ঘৰতে। তো মটৰো খাবলৈ হ'ব। তো ধুনীয়াকৈ এইবোৰ ঘৰতে আপোনালোকে সৰু জেগা এডোখৰত কৰি পিনে ধুনীয়াকৈ খেতি কৰি খাই থাকিব পাৰিব। তো এতিয়া ৰুই থৈ দিয়া লাইখিনিত পানী দিবলৈ লৈছোঁ এইখিনি পানী লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো ইমানখিনিতে মই সামৰিছোঁ আৰু কেনে পালে আপোনালোকে মোৰ বাৰীখন কেনেকুৱা পালে আপোনালোকে জনাব। তো আজিলৈ ইমানখিনিয়ে ধন্যবাদ। জয় অসম।